পকা না হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে বৰ্তমান ডেইলি ব্লগ চেনেলটো অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি বিশেষ ভিডিঅ' বনোৱা নাছিলোঁ, চুলিকেইডাল কাটিলোগৈ। চুলিকেইডাল কাটি অৰ্পণা আছিলে কালি দেখুৱাইছিলোঁ, তাইক থৈ আহিলোগৈ ঘৰত। তাইক থৈ আহি বস্তু এটা পাৰিলোঁ আজি। বস্তুটো পাৰিলোঁ, বস্তুটো হ'ল বৰ টেঙা, ৰবাব টেঙা। আৰু আমি এতিয়া কাটি কুটি তাকে খাম, আপোনালোককো দেখুৱাম। চাই থাকক, জিভা টোপনি মচিবলৈ ৰুমাল এখন লৈ লওক। ঠিক আছে তেতিয়া ব'লক কাটি লওঁ। এয়া এয়া ইমানডাল প্ৰকাণ্ড ৰ'দ বাহিৰত নাই, ঠাণ্ডা বতৰ। এইটো গুচাই হৈ লওঁ। তাৰপিছত জলকীয়া ৰচনা, ভোট জলকীয়া আছেনে? ভোট জলকীয়া বেছি নাই বোলে, এই দুখৰহে আছে। ধুনীয়াকৈ গুচাই মেলি হোৱাৰ পাছত নিমখ দি জলকীয়া ভাঙি ধুনীয়াকৈ সানি হোৱাৰ পাছত মুচি লওক ওলাইছে যদি মুচি লওক। এইটো লোৱা আৰু এইটো লোৱা। এই দুটা হ'ল। মই হাতখন ধুই লওঁ, তিতা হ'ব নহ'লে। এনেকৈ ল'ব, এনেকৈ গুচাব। ময়ো মুখত গামোচাখন মাৰি ল'ব লাগিছিলে নেকি, দেউৰীবিলাকৰ নিচিনাকৈ। কেনেকুৱা লাগিছে কওকচোন? ৰুমাল এখন লৈ ল'ব চোৱা, নহ'লে বাতি এটা থৈ দিয়ক, টুপ কৰিব লৈ থাকিব। এইকণ স্বৰ্গীয় অনুভূতি। তুমি নিমখ চুব নালাগে, নিমখ আনিলোঁ। এইকণ লোৱা আৰু এয়া নিমখ, চাহ আঁতৰাই দিয়া। বাছ, এয়া নিমখ হৈ গ'ল। চাওঁ মই হাত নোধোঁ আৰু, হাত ধুইহে আহিলোঁ। নিমখ দিলোঁ, জলকীয়া দিয়া। এইটো ভোট জলকীয়া দিয়া, পাখিৰ কাৰণে থৈ লওঁ। পাখিয়ে জলকীয়া দিয়া নাখায়। কোন তোমাক দিওঁ? হ'বনে? ইয়াত থৈ নাখায়। চাওঁ কি হ'ব, চাওঁ জলকীয়া দিম নহয়, হ'ব। বেছি নোখোৱা?
এই দেখিছে বৰটেঙা ৰঙা বৰটেঙা বগাটো নহয় আৰু ইয়াত তিতা তিতা ভাৱটোও নাই টেঙা মিঠা দুইটা আছে নিজৰ ঘৰৰ তিনিটা আনিছিলোঁ দুটাহে খাইছোঁ আৰু এটা আছে খাব লাগিলে জনাব হোম ডেলিভাৰী দি থৈ আহিম মই কথা পাতি নাথাকোঁ সিহঁতে সোনকালে খাই দিছে মোৰ পৰা লৈ আছে কথা পতা বাদ দি পটাপট খাওঁ জ্বলা কেনেকুৱা আছে নিমখ জ্বলাটো অকণমান বেছি হ'ল ময়ে বেছি পাইছোঁ সিহঁতে কি বেছি নাপাব তাতে ইয়াতে খনা জলখিনি আছে জলকীয়া গুটিখিনি ইয়াতে আছে বহুত জ্বলা দি দিলোঁ চবৰ অৱস্থা বেয়া সেয়া চেনি নোৱাৰিছোঁ যদিও লোভত খাই আছোঁ এৰিব পৰা নাই ঘাম কেনি কেনি ওলাইছে গম নাপাওঁ এইখিনি থৈ মই ভাবিছোঁ বাকী থকা বৰটেঙাটো ইয়াত সানি দিম নেকি জ্বলাটো তেতিয়া দুটাৰ কম্বিনেশ্যন হ'ব সেইবলৈ মন যোৱা নাই আৰু এটা বাইট লওঁ লাষ্ট বাইট তাৰপিছত আজিলৈ এইটো ব্লগ সামৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব কাৰ কাৰ লোভৰ পানী ওলালে সেইটোও জনাব বাকী কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব বেছি নোৱাৰোঁ 1 2 3টালৈকে আনি দিব পাৰিম ঘৰত খাব পৰাকৈ আজিলৈ ইমানে আৰু এটা ধামাকাদাৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই